আমি আজি গৈ আছোঁ নামঘৰলৈ। নামঘৰ মানে টাৱাঙৰ নামঘৰ, য'ত আমি 15 তাৰিখে মানে এতিয়াতো মই ভিডিঅ'টো পাছতেই দিছোঁ, 15 তাৰিখে আমি যাম নামঘৰলৈ। সেই নামঘৰত শৰাই দিব বৌ এগৰাকীয়ে, সেয়াই শৰাই বস্তু দিবলৈ গৈছিলে। লগতে ময়ো গৈছিলোঁ, আপোনালোককো দেখুৱাইছোঁ আমি কোনফালে কেনেকৈ গৈছোঁ। এয়া ৰাস্তা বনাই আছে, গোটেই ৰাস্তাবোৰ বোকা, তাতে বৰষুণো দি আছে এইকেইদিন একে লেঠাৰিয়ে। এতিয়া আমি নামঘৰলৈ সোমোৱা তিনিআলিটোত পালোহি। এইফালে নামঘৰ যায়, তাৰ পৰা ইটো চাইডে এনেকৈ মেইন ৰাস্তা, আৰু এইটো তিনিআলি হৈছে এইখিনিতে। এয়া হৈ পেলাই ওপৰলৈ অলপ দূৰ গ'লেই আমি নামঘৰ পাম। গেটখন আছে, চাইনবোৰ্ডখন আছে। এয়াবোৰ নামঘৰৰ বস্তু। কাইলৈ প্ৰসাদ খাবৰ কাৰণে, জলপান প্ৰসাদ চাহ খাবৰ কাৰণে বস্তু লৈ গৈ থকা হৈছে। এয়া পাইছোঁহি আৰু নামঘৰটো আমি। বহুত আপ হয় এইটো ৰাস্তাটো। এইটো টাৱাং নামঘৰ, অৰুণাচল প্ৰদেশ লিখা আছে। এজন টুৰিষ্ট হয়, এইফালে হোটেল এখনতে আছিলে, অসমৰে হয়। এয়া আমি ভিতৰত সোমাই আহিলোঁ। এয়া গৈ আচফাল পাম। এয়া নামঘৰৰ ষ্ট'ৰ ৰুমটো। ষ্ট'ৰ ৰুম মানে ইয়াত শ্ব'কেছ টাইপত এনেকৈ সজাই থোৱা হৈছে কিছুমান শ্ব'পিচ। এয়া হৈছে 2019 চনৰ টাৱাং ফেষ্টিভেলত নচা বিহু গ্ৰুপটো। ইয়াতে ফটো মাৰি ধুনীয়াকৈ ফ্ৰেম বনাই থোৱা হৈছে। এয়া নেক্সট দিনা হয়। এয়া পতাকা উত্তোলন কৰিবলৈ ফ্লেগখন লগাই থাকোঁতেই গোটেই বৰষুণ আহিছে, মানে গোটা বৰফটো পৰিছে ইয়াত। এয়া নামঘৰৰ ভিতৰতো পৰিৱেশ, শৰাই কাৰণে কাম কৰি আছে। মাইনা নাচি দিয়াচোন। ইমান ধুনীয়া নাচিছা। তুমি নাচিবা? ধুনীয়া হৈছে দেই, পাৰিছা? হৈ যাব।
যেতিয়া সকলোৱে একলগ হৈ পতাকা উত্তোলন কৰাৰ পাছত বিহু মাৰিব। ঢোল তাল আনি থৈছে। ঢোল মাৰা এইজনী বিহু। বৰষুণ পৰা নাই ইয়াতে পৰিছে আহ